আমাৰ মাজৰ পৰা এতিয়া চিৰদিনৰ কাৰণে বিদায় হৈ পৰিছে আমাৰ তেজপুৰত কৰ্মৰত হৈ থকা আমাৰ নিপুণ গোস্বামীৰ তেওঁ। হেল্ল' গাইছ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। অসমবাসী ৰাইজসকল, আজি এটা মোৰ কাণত এটা দুখৰ খবৰ পৰিল আৰু যিহেতু এইকাৰণে মানে ভাবিছোঁ ভিডিঅ'টো বনাওঁ, আপোনালোকক দুখৰ খবৰটো আপোনালোকক জনাই দিওঁ। আৰু যিহেতু আমাৰ অসমৰ এজন বিখ্যাত এক্টৰ আজি তেওঁৰ মৃত্যু হৈ পৰিছে অৱশেষত। আপোনালোকে চাব আৰু কোন এইটো আমাৰ তেজপুৰত বিখ্যাত হয় তেওঁ এক্টৰজন, তেওঁৰ নাম হৈছে নিপুণ গোস্বামী আৰু তেওঁৰ আজি মৃত্যু হৈ পৰিছে। যিহেতু এতিয়া খবৰটো পাই পেলাই ভাবিছোঁ ব্লগটো বনাওঁ, আপোনালোকে চাব পাৰিব। আৰু যিহেতু অসমৰ সকলোৰ কাৰণে খবৰটো হয়, মৃতদেহ এতিয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ আমাৰ জুবিন দা আহিছে আৰু বহুতো তেওঁৰ নিচিনা ডাঙৰ ডাঙৰ এক্টৰ তেওঁলোকেও বিলাক আহিছে তেওঁৰ মৃতদেহ শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু আমাৰ কি ক'ম এতিয়া, বহুত দুখৰ কথা। অসমৰ বিখ্যাত এজন এজনকৈ লাহে লাহে গুচি গৈ আছে অসমৰ মানে লিষ্টৰ পৰা। এক্টৰ হওক, যি মানে কি এক্টৰৰ সংখ্যাটো এতিয়া বেছি দেখি আছোঁ। চ' আপোনালোকে 1942 চনত 3 ছেপ্টেম্বৰ তাৰিখে জন্ম হৈছিলে আৰু তেওঁ তেজপুৰৰ কলিবাৰীত তেওঁ জন্ম হৈছিলে। আৰু তেজপুৰ নিম্ন প্ৰাথমিক বিদ্যালয় তেজপুৰ কলিবাৰীৰ পৰা পঢ়িছিলে আৰু তেওঁ গ্ৰেজুৱেশ্যন পাছ কৰিছিলে আমাৰ দৰং কলেজৰ পৰা তেওঁ ডিগ্ৰী লাভ কৰিছিলে। আৰু ডিগ্ৰী লাভ কৰি তেওঁ গুচি গৈছিলে কলকাতালৈ। আৰু তেওঁৰ পুত্ৰ আৰু তেওঁৰ মানুহগৰাকী তেওঁ এতিয়া বৰ্তমান কৰ্মৰত হৈ আছে মুম্বাই। আৰু তেওঁ বহুতো থিয়েটাৰ, অভিনয়, চিত্ৰ কিবা কিবি আঁকিছিল বহুতো আৰু অসমত ফেমাছ হয়। তো আপোনালোকে দুখ প্ৰকাশ কৰিব আৰু তেওঁৰ চিৰশান্তি, আত্মাক চিৰশান্তিৰ কাৰণে সকলোৱে দুৱা আশীৰ্বাদ কৰিব। তেওঁ মানে এতিয়া আমাৰ মাজৰ পৰা গুচি গৈছে, সকলোৱে প্ৰাৰ্থনা কৰিব আৰু চিৰশান্তিৰ কাৰণে কামনা কৰিব শান্তিৰ। আজি ভাবিছোঁ ভিডিঅ'টো ইমানেই এণ্ড কৰিম। আৰু আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ' ইমানেই, তো ভাল লাগিলে লাইক কৰি দিব। তেওঁৰ কাৰণে চিৰশান্তিৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ কৰিব, তেওঁ শান্তি পাই যায়। আজি ভাবিছোঁ ইমানেই ভিডিঅ'।